তো ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ঘণ্টাটো চুই অল কৰি দিয়া তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ দুই এটা লাইকৰ বাবে পেট দেখুৱাই আঙুলি নচুৱা এইজনী কোনো ছোৱালী নহয় এইটো হিজৰা হয় হিজৰা লগ পালে ন কথা পাতি ল'বা মহৰা ছিজন চলি আছে এইটোৱে হেতু যিটোৱে পেটত হাত ফুৰাই খজুতি মাৰিছিল আৰু ই কি কৈছে শুনক মহৰা ছিজন চলি আছে কি ঠিক হয় মৰা ছিজনেই চলি আছে সেই বুলি টিকটকত আহি পেট খজুৱাব নালাগে নহয় কলপাত আৰু কচুপাত পিন্ধিলাই যেতিয়া চোৰাত পাতো পিন্ধিয়ে ল'ব লাগিছিল তেতিয়া খজুতি মাৰিবলৈ এইজন গ'লেইহেঁতেন এসপ্তাহ ধৰি বৰষুণ দিয়াৰ বাবে বাইদেউৰ ভাগৰ হেৰি হেমেকি আছে বোলে মানে কাপোৰ সেইটোৰ বাবে কলপাতকে পিন্ধিছে আৰু দাদা তুমি চাদা এৰি শিখৰত ধৰিলা বৰবাদ নহলা শিখৰ এৰি চুলাইত ধৰিলা বৰবাদ নহলা চুলাই এৰি যেতিয়াই টিকটকত ধৰিলা তেতিয়াই ফুল বৰবাদ হৈ গ'লা এতিয়া খেতিৰ ছিজন খেতি নকৰি টিকটক কৰি আছা এতিয়া মোক কোৱা খেতি ক'ত কৰিবা টিকটকত নে পথাৰত ভিডিঅ'টোত বাইদেউগৰাকীয়ে ইমানেই ছিগনেল দিছে কিন্তু ৰেলখন ৰখাৰ নামেই লোৱা নাই বাদ দিয়াহে হ'ব পাৰা তুমি ৰাণু মণ্ডলৰ ভনীয়েক কিন্তু ৰেল ৰখোৱাৰ টেলেণ্ট কেৱল ৰাণু দিদিৰহে আছে ফেচবুক হোৱাটছআপত মাদাৰ ডে ফাদাৰ ডে উইচ কৰা দেখিছা চাগে কিন্তু টিকটকত কিদৰে ফাদাৰ ডে উইচ কৰে এবাৰ চাই লওক এনেকৈয়ে হিলাই হিলাই ফাদাৰ ডে উইচ কৰিলে এজনী পাপাকি পৰিয়ে জাঙিয়া যিটো জাপ দি দি অভাৰ এক্টিং কৰি ভিডিঅ'টো বনাইছে ফুল গেৰাণ্টি দিছোঁ 2 মনৰ জোনাকত চান্স পাই গ'ল এখেতে দুটকীয়া চাউল খাই খাই পেটডাল বহলাইছে কণ্ট্ৰলৰ দুটকীয়া চাউলৰ বাবে দোকানৰ আগত লাইন পাতি থাকে আৰু কয় পেটেলিক বোলে সাহায্য নালাগে তো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি চাই ভাল পালা লাইক কৰি দিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া তো আজিলৈ বাই